हेलो फ्रेंड्स मोर नाम पुलक और मैं आपलोक मोर এই চেনেলটো আপোনালোকক বহুত বহুত স্বাগতম জনাইছো फ्रेंड्स যদি আপুনি হোৱাটছআপত এজন ফ্ৰেণ্ডক এসএমএস কৰি থাকে যদি সেই সময়তে যদি আপোনাৰ ফেসবুকত এটা এসএমএস আই যায় আৰু আপুনি হোৱাটছআপৰ পৰা সেই ফ্ৰেণ্ডজনক এৰি যাব নোৱাৰে আৰু ফেসবুকত আপুনি ৰিপ্লাই কৰিব লাগে फ्रेंड्स আপোনাৰ যেটা ধুনিয়া ট্ৰিক লৈছো যেটো ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকে হোৱাটছআপত ৰিপ্লাই কৰি থাকিব পাৰিব আৰু আপোনালোকে ফেসবুকতো ৰিপ্লাই কৰি থাকিব পাৰিব কিন্তু হোৱাটছআপত এসএমএস কৰি থকা লৰাজনে গমেই নাপাব ফ্ৰেণ্ডজনে গমেই নাপাব যে আপুনি আন কাৰোবাৰ লগত কথা পাতি আছে আৰু হি গম পাব যে হিটো মোৰ লগতে কথা পাতিছে তো फ्रेंड्स এই ট্ৰিকটো কেনেকৈ ব্যৱহাৰ কৰিব মই আপোনালোকক এই ভিডিওটো জৰিয়তে সকলোখিনি কৈ যাম তো फ्रेंड्स ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু फ्रेंड्स যদি আপুনি মোৰ এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ তলত থকা ৰঙা বটনটো দবাই মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক তো বলক আজি এই ভিডিওটো স্টাৰ্ট কৰো फ्रेंड्स মই এতিয়া এজন ফ্ৰেণ্ডৰ লগত হোৱাটছআপত কথা পাতি আছো फ्रेंड्स মই এইজন ফ্ৰেণ্ডক এই হোৱাটছআপ চাটখনৰ পৰা এৰি যাব নোৱাৰো যদি এই সময়তে যদি মোৰ আন এজন ফ্ৰেণ্ডে মোক এসএমএস কৰে কিন্তু মই এই ফ্ৰেণ্ডজনে গম নোপোৱাকৈ তেওঁক তৎক্ষণাত এটা ৰিপ্লাই কৰিম তো फ्रेंड्स ভিডিওটো সম্পূৰ্ণকৈ চাব মই আপোনালোকক দেখাই দিছো এটা লোগো দেখা পাইছে এই লোগোটোত মই ক্লিক কৰি যিজন মোৰ নেক্সট ফ্ৰেণ্ডে এসএমএস কৰিছে সেই ফ্ৰেণ্ডজনক মই এতিয়া ৰিপ্লাই কৰিম টাইপ হিয়াৰত যাব যাই এটা ৰিপ্লাই কৰি দিব কিন্তু মোৰ আগৰ ফ্ৰেণ্ডজনে গমেই নাপালে যে মই আৰু আন কাৰোবাক কথা পাতি আছো ঠিক তেনেকৈ আপোনাৰ যদি ফেসবুকতো আপোনাৰ এসএমএস আহিলে আপোনাৰ এনেকৈ ফেসবুকৰ লোগোটো আহিব আৰু পিছত আপুনি ফেসবুক লোগোটো ওকে কৰি টাইপ হিয়াৰত আপুনি ক্লিক কৰি আপুনি তেওঁৰ ৰিপ্লাইটো কৰিব পাৰে আৰু আপোনাৰ হোৱাটছআপত এসএমএস কৰি থকা ফ্ৰেণ্ডজনে গমেই নাপাব যে আপুনি আৰু কাৰোবাক এসএমএস কৰি আছে फ्रेंड्स যদি আপুনি কেতিয়াবা ভিডিও চাই থাকে যদি ভিডিও চাই থকাৰ সময় যদি আপোনাৰ হোৱাটছআপত এসএমএস আই যায় আপুনি ইয়াৰ পৰা ডাইৰেক্ট লোগোটো অন কৰি আপুনি ডাইৰেক্ট এসএমএস কৰিব পাৰিব যদি আপুনি কেতিয়াবা গেম খেলি থাকে কেতিয়াবা গেমটো আপুনি অফ কৰি আপুনি কেতিয়াবা ৰিপ্লাই কৰিব নোৱাৰে আপুনি আকৌ হোৱাটছআপত গৈ কিন্তু আপুনি ইয়াত যদি আপুনি এইটো ইউজ কৰে তেতিয়া আপুনি ইয়াত লোগোটো অন কৰি আপুনি ৰিপ্লাই কৰিব পাৰিব फ्रेंड्स এইটো কৰাৰ কাৰণে একদম সিম্পল মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক फ्रेंड्स আপুনি প্ৰথমতে যাব প্লে ষ্টৰৰ পৰা এটা সৰু এটা এপ ডাউনলোড কৰিব লাগিব আপোনালোকক মই দেখাই দিছো প্ৰথমতে আপুনি প্লে ষ্টৰ ওপেন কৰিব ওপেন কৰাৰ পিছত আপুনি তাত লিখিব সি নোটিছ মই লিখি দিছো সি নোটিছ লেখা পিছে আপোনালোকে সি নোটিছ লিখাৰ পিছত আপুনি সাৰ্চ কৰিব আপুনি এইটো এপ ডাউনলোড কৰিব আপোনালোকে দেখা পাইছে একেনে মই ভালকৈ দেখাই দিছো এইটো গৈ আপুনি এইটো ইনষ্টল কৰি ল'ব फ्रेंड्स আপোনালোকে ইয়াত ইনষ্টল কৰাৰ পিছত এই এপটো কিছুমান পাৰমিশন দিব ক'ব আপোনালোকে সেই পাৰমিশনসমূহ দি দিব এইটো পাৰমিশন কৰিলে আপোনাৰ একো অসুবিধা নহয় फ्रेंड्स আপোনালোকে দেখাইছে প্ৰথমটো পাৰমিশন কৰিছে আৰু প্ৰথমটো এনেবল কৰি দিব আৰু ওকে কৰি দিব ওকে কৰাৰ পিছত फ्रेंड्स আপুনি ইয়াৰ নোটিফিকেশনৰ আপুনি এইটো অপশনটো অন কৰি ল'ব আৰু এলাও কৰি দিব এলাও কৰি দিয়াৰ পিছত আপুনি ব্যাক আহি যাব ব্যাক হোৱাৰ পিছত फ्रेंड्स আপুনি বহুত কেইটা অপশন পাব আপোনালোকে যিকোনো অপশনত আপুনি ধৰক আপুনি হোৱাটছআপত কৰিব বিচাৰে হোৱাটছআপত কৰিব পাৰে মোক এটা হোৱাটছআপটো লাগে আৰু ফেসবুকটো লাগে মই হোৱাটছআপটো আৰু ফেসবুকটো কৰি ললো আপুনি যদি কিবা ইনষ্টাগ্ৰাম আছে বা আৰু আপোনাৰ বেলেগ ইউজ কৰে তেনেহলে আপুনি হেনেকৈ কৰিব আৰু ওকে কৰি ল'ব ওকে কৰাৰ পিছত फ्रेंड्स ইয়াত বাকি বহুত কেইটা অপশন আছে এই অপশন এটাও একো নকৰিব ইয়াৰ অপশন একো কৰিব নালাগে মাত্ৰ মই ওপৰতে আপুনি অন কৰিব আপুনি বহুত দেখা পাইছে অপশন ইয়াৰ আপুনি একো কৰিব লগা নাই फ्रेंड्स আপুনি এটা ব্যাক আহিব ব্যাক আৰু একবাৰ এলাও কৰিব লাগিব এলাও কৰাৰ পিছত আপুনি আকৌ ব্যাক কৰি দিব ব্যাক কৰাৰ পিছত আপুনি এইটো আকৌ অন কৰি দিব অন কৰি দিয়াৰ পিছত একো কৰিব নালাগে আপোনাৰ হৈ গ'ল আপুনি আপোনাৰ গেম শেষ फ्रेंड्स ভিডিওটো আছিল মানে যদি ভিডিওটো ভাল লাগিল প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক আৰু একেবাৰে লাইক কৰিব নাপাহৰিব আজিলৈ মানে থ্যাংক ইউ